বাজাজ ফাইনেন্সৰ জৰিয়তে মোবাইল ফোন লৈ বিপদত পৰিল নলবাৰী জিলাৰ খাটিকুছি গাঁৱৰ এগৰাকী মহিলা। ৯,৯৯৯ টকাৰ মোবাইল কিনি জৰিমনা ভৰিবলগীয়া হ'ল ২৪,১৯০ টকা। ঘগ্ৰাপাৰ চকৰ বিশ্ব মোবাইল ৰিপেয়াৰিঙৰ দোকানৰ পৰা বাজাজ ফাইনেন্সৰ জৰিয়তে খাটিকুছি গাঁৱৰ নাৰ্জুমা বেগম নামৰ মহিলাগৰাকীয়ে ক্ৰয় কৰিছিল অপো কোম্পানীৰ এটা মোবাইল ফোন। মোবাইল ফোনটোৰ দাম আছিল ৯,৯৯৯ টকা। ফাইনেন্স জমা দিছিল ৪,২০০ টকা আৰু মাহিলী কিস্তি আছিল ১৪,০৭৪ টকা। প্ৰথম অৱস্থাত নাৰ্জুমা বেগমৰ নামত থকা বেংক অৱ বৰোদা একাউণ্টৰ মাহিলী কিস্তি ঠিকমতে কাটি লৈ গৈছিল। তিনিটাকৈ কিস্তি কাটি লৈ যোৱাৰ পিছত ৪ নম্বৰ কিস্তিৰ কাটিব নোৱাৰি ৫৯০ টকা দুবাৰ জৰিমনা ভৰিব লগা হৈছিল। আনহাতে শেষৰ কিস্তি অৰ্থাৎ ৬ নম্বৰ কিস্তি বাজাজ ফাইনেন্সৰ কৰ্মৰত অনুপ বৰ্মনৰ হাতত দিয়া হৈছিল ফোনপেৰ জৰিয়তে। কিন্তু জৰিমনাৰ নামত ৰঙিয়া মুৰাৰা বাজাজ ফাইনেন্সৰ শাখাই নাৰ্জুমা বেগমৰ একাউণ্টত থকা ৪৭,১১৪ টকাৰ ২৪,১৯০ টকা কাটি গৈছিল বাজাজ ফাইনেন্সে। আৰু তাৰ পাছতেই নাৰ্জুমা বেগম আৰু তেওঁৰ স্বামী বাহাৰুল ইছলামে ঘগ্ৰাপাৰ আৰক্ষী থানাত ঘগ্ৰাপাৰস্থিত বিশ্ব মোবাইল ৰিপেয়াৰিঙৰ স্বত্বাধিকাৰীৰ ওপৰত গোচৰ তৰে। গোচৰৰ ভিত্তিত ৰঙিয়া মুৰাৰাৰ বাজাজ ফাইনেন্সৰ মেনেজাৰ আৰু বিশ্ব মোবাইল ৰিপেয়াৰিঙৰ স্বত্বাধিকাৰীক সোধ-পোছ কৰে ঘগ্ৰাপাৰ আৰক্ষীয়ে। পিছে আৰক্ষীয়ে নাৰ্জুমা বেগমক ন্যায় দিবলৈ সক্ষম হ'বনে সেয়া লক্ষণীয় হ'ব। ৯,৯৯৯ টকা মোবাইলটোৰ দাম, যিহেতু আমি একেলগে দিব নোৱাৰোঁ, দুখীয়া মানুহ, আমি কিস্তি কৰিয়ে ল'লোঁ। কিমানকৈ কিস্তি আছিলে? কিস্তি আছিল ১৪৭৪ টকা, ৬টা কিস্তি, ৪টা কিস্তি একাউণ্টৰ পৰা কাটি ল'লে তেখেতে। মই জমা দিছোঁ, মোৰ হাজবেণ্ড যাতে গুৱাহাটীত থকা কাম কৰি, ময়ে যাওঁ একাউণ্টত থবা, কাটি লৈ যাই থাকে। ৫ নম্বৰ কিস্তিটো তেওঁলোকে ১৬২৫ টকা জমা আছে, তেওঁলোকে কিস্তিটো কাটি নিনি কেনে ৫৯০ দুটা ফাইন কাটি নিছে। এটা কিস্তি মোৰ মানে জাষ্ট ১ তাৰিখৰ কাৰণে মিছ হোৱাৰ কাৰণে মই অনুপ বৰ্মনৰ হাতত দি আহিছিলোঁ। দি অহাৰ পিছত তেওঁ মানে কি কৰিছে, কিস্তিটো ২ তাৰিখে পে' কৰিব লাগে, ২ তাৰিখে নকৰি ১০ তাৰিখে কৰিছে। এই ১০ তাৰিখে কৰাৰ বিনিময়ত ৮৪১ টকা ফাইন লাগিছে। ফাইন লগাৰ বিনিময়ত মই এটা ছেটিংছৰ পৰা লোন লৈছিলোঁ। লোন লোৱাৰ কাৰণে মোৰ ২৪,১৯০ টকা পইচা ফাইনেন্সে কাটি লৈ গৈছে। যেতিয়া মই ফাইনেন্সৰ হেড অফিচত গ'লোঁ ৰঙিয়া মুৰাৰা, তাত কৈছে বেংকে কাটি লৈছে, কিন্তু ২৪,১৯০ টকা, ২৪,১৯০ টকা। তাৰপিছত আপোনাৰ বেংকত যেতিয়া মই গ'লোঁ, বেংকৰ মেনেজাৰ ছাৰে ক'লে যে আমাৰ পৰা কাটা নাই, এইটো ফাইনেন্সৰ পৰা কাটিছে। নেক্সট মই ফাইনেন্সৰ তাৰ বেংকৰ পৰা গুচি আহি মই থানাত আহিলোঁ। থানাত আহি অচি ছাৰক দেখালোঁ। দেখাৰ পিছত অচি ছাৰে কৈছে আপোনাক আজি নহয় মই পৰহি দিনে মাতি দিম। নেক্সট যোৱাকালি মই থানাত গ'লোঁ। থানাত যোৱাৰ পিছত আপোনাৰ ফাইনেন্সৰ মেনেজাৰ আৰু যোনটো দোকানীৰ পৰাই মোবাইলটো লৈছিলোঁ, তেওঁ আহি থানাত উপস্থিত হ'ল। ময়ো গ'লোঁ। যোৱাৰ পিছত সিহঁতে মানি নলয়। নলোৱাৰ পিছত ছাৰে কৈছে যে নিউজ এটা কৰি দিয়া, তাৰে পিছত তুমি কোৰ্টত কেছ কৰিব দিছে আৰু বাজাজ ফাইনেন্সৰ ওপৰত। বাজাজ ফাইনেন্সে কাটিছে? বাজাজ ফাইনেন্সে কাটে, বাজাজ ফাইনেন্সেই দেখুৱাইছে। দিছোঁ মই। কাৰ ওপৰত দিছিলে? মই বিশ্ব বস্তুৰ ওপৰত। কোন থানাত দিছিলে? ঘগ্ৰাপাৰ থানাত। কিমান পইচা টোটেল কাটিলে? মোৰ পইচা কাটিলে ২৪,১৯০ টকা গৈছে। কিস্তি শেষ হোৱা আপোনাৰ ১ বছৰ ৪-৫ মাহৰ ভিতৰত হৈছে, চোৱা নাই সেইটো আৰু। ধমধমাৰ পৰা দাস ৰমেন কুমাৰৰ ৰিপৰ্ট NK24 আছাম।